মাননীয় আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত আসন অলংকৃত কৰা এইমাত্ৰ আজিৰ এই মূল অধিৱেশনৰ শুভ উদ্বোধক মোৰ অতি শ্ৰদ্ধাৰ খনিকৰ ছাৰ, মঞ্চত আসন অলংকৃত কৰা শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সন্মানীয় সভাপতি তথা অসমৰ বিশিষ্ট মহিলা নিৰুপমা মহন্ত বাইদেউ, শিক্ষা বিষয় প্ৰাক্তন শিক্ষা বিষয়া প্ৰমোদ বৰুৱা ডাঙৰীয়া, মোৰ অতি শ্ৰদ্ধাৰ নিৰঞ্জন নাথ মহোদয়, ডিব্ৰুগড় জিলাৰ খোৱাঙৰ সম আয়ুক্ত জিন্তু বৰাদেৱ, এই বিদ্যালয়ৰ প্ৰধান শিক্ষককে প্ৰমুখ্য কৰি সন্মানীয় শিক্ষাগুৰুসকল, উপস্থিত ৰাইজ, আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু পলমকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোকৰ এই অঞ্চলটোলৈ মই ৰাজহুৱা সভাত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। আশে পাশে দুই এক স্থানলৈ আহিছোঁ, কিন্তু এই জেগাটোলৈ মই ইয়াৰ আগতে অহা নাছিলোঁ আৰু উদযাপন সমিতিৰ সকলো বিষয়ববীয়া প্ৰথমতে মই ধন্যবাদ জনাইছোঁ এই কাৰণে যে মই ভাবোঁ যে ইয়ালৈ মোক আমন্ত্ৰণ কৰি তেখেতসকল ধন্য হোৱা নাই। ইয়ালৈ আমন্ত্ৰণ কৰি আনি এখন ঐতিহাসিক বিদ্যালয়ৰ এটা মহৎ কাৰ্যসূচীৰ সাক্ষী হ'বলৈ সুযোগ দিয়াৰ কাৰণে মই নিতুমণি শইকীয়া নিজে ধন্য হৈছোঁ আৰু উদযাপন সমিতিৰ ওচৰত মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সন্মানীয় সভাপতি মহোদয়ে হওক, উদ্বোধক মহোদয়ে হওক, আপোনালোকৰ আগত আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণেই হওক আমাৰ সন্দৰ্ভত কিবা কিবি কৈছিল। মই তেনেকুৱা ব্যক্তি নহয়। পৰিৱেশ পৰিস্থিতি চাই মনলৈ সভা সমিতিত যেনেকুৱা কেইটামান কথা ক'বলৈ বিবেকে অনুমতি দিয়ে, তেনেকুৱা দুটামান কথা মই আপোনালোকৰ আগত ক'ম আৰু কৈ ইয়াৰ পৰা মই বিদায় মাগিম। আৰু মোৰ সেই কথাকেইটাই যদি কাৰোবাক আপোনালোকক ভাল লগায়, তেতিয়াহ'লে মই ভাবিম যে ইয়ালৈ অহাৰ মোৰ ক'ৰবাত অকণমান সাৰ্থকতা তাতেই। আৰু যদি এখন কাণেৰে সোমোৱাই ইখন কাণেৰে আপোনালোকে উলিয়াইও দিয়ে, তেতিয়া মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। প্ৰথমতে মই সেইসকল মহান ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ যিকেইজন মহান মনীষীৰ চিন্তাৰ ফচল হিচাপে আজিৰ পৰা 130 বছৰৰ পূৰ্বে এই অঞ্চলটো আধুনিক পৃথিৱীখনৰ পোহৰ বিলাবৰ কাৰণে, আধুনিক পৃথিৱীৰ মানুহৰ লগত একেলগে খোজ মিলাবৰ কাৰণে, মানুহক মানুহ কৰিবৰ কাৰণে যি চিন্তাৰে এই বিদ্যালয়খনৰ জন্ম দিছিল, মই সেইসকল মহান মনীষীক এই মুহূৰ্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেখেতসকলৰ আত্মাই সদ্গতি পাওক, কাৰণ আজিৰ পৰা 130 বছৰৰ পূৰ্বে এই বৃহত্তৰ অঞ্চলটোত চাগে এইখনেই প্ৰথম বিদ্যালয়। 1826 92 সন্ধি হোৱাৰ পিছত আমাৰ ব্ৰিটিছৰ ৰাজত্বত আমাৰ যেতিয়া আধুনিক শিক্ষাৰ বাট মুকলি হৈছিল, মোটামুটি আমি যদি চাওঁ তেনেহ'লে দেখিম যে আমি তাৰ 10 বছৰৰ পিছত আমাৰ ইয়াত ব্ৰিটিছে শিক্ষাৰ যিটো পথ
আধুনিক শিক্ষাৰ পথটো তৈয়াৰ কৰিছিল 1836 চনৰ পৰা মোটামুটি আমাৰ যেটো শিক্ষাৰ মান আধুনিক শিক্ষাৰ আমি তেতিয়াই পাইছোঁ আৰু 1836 চনৰ পৰা প্ৰায় 59 বছৰৰ পিছত চাগে আপোনালোকৰ ইয়াত 1895 চনত এই বিদ্যালয়খন জন্ম হৈছিল আৰু সেই তেতিয়াৰ পৰা এই বিগত 130 বছৰত এই বিদ্যালয়খনে কেনেধৰণৰ মানুহ সৃষ্টি কৰিছে ইয়াত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতেনে কাৰ্যকৰী সভাপতি মহোদয় কিছু তাৰ আভাস দিছে চিকিৎসক অভিযন্তা অধ্যাপক শিক্ষক বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি যে এই বিদ্যালয়খনে জন্ম দিছে বিগত সময়ত তেখেতৰ কথাৰ আভাসত আমি গম পাইছোঁ আৰু মোৰ এই মুহূৰ্তত ক'বলৈ ভাল লগা কথাটো আৰু আপোনালোকে নিশ্চয় শুনিও চাগে ভাল পাব আৰু মই ক'ব লাগে কাৰণেও ক'ব বিচৰা নাই তেল মৰা নাই মই দুখামুদো কৰা নাই এই বিদ্যালয়খনৰ লগত যে আপোনালোকৰ এই অঞ্চলটোৰ মানুহৰ এই 130 বছৰীয়া যিটো ঐতিহ্য আছে যিটো পৰম্পৰা আছে ইয়াৰ লগত যে আপোনালোকৰ মানুহখিনিৰ দুই ধৰণৰ এটা সম্পৰ্ক সাংঘাতিক ধৰণেৰে সম্পৃক্ত হৈ আছে মোৰ অনুভৱ হৈছে আপোনালোকৰ এই উপস্থিতিটোৱে প্ৰমাণ কৰে যে এই বিদ্যালয়খনৰ লগত আপোনালোক কেনেকৈ আৱেগিকভাৱে আৰু আত্মিকভাৱে আজিও আপোনালোক একাত্ম হৈ আছে তাৰ সাক্ষী আপোনালোক এটা সন্তানৰ লগত যেনেকৈ এগৰাকী মাতৃৰ বা পিতৃৰ এটা আৱেগিক সম্পৰ্ক থাকে আৰু এটা আত্মিক সম্পৰ্ক থাকে ঠিক একেদৰে এই বিদ্যালয়খনৰ লগতো আপোনালোকৰ মই ভাবোঁ এই দুই ধৰণৰ সম্পৰ্কৰ ভেটিটো আজিও মজবুত হৈ আছে আৱেগিক আৰু আত্মিকভাৱে এই যে পিঠা পনা বাইদেউসকলে দি আছে এটা পৰম্পৰা ঐতিহ্য ধৰি ৰাখি এতিয়াও যে আপোনালোকে ইয়াত অতিথিসকলক যেনেধৰণে আপ্যায়ন কৰিছে এইটোৰ পৰা গম পোৱা যায় যে এই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল কি শিক্ষাৰে শিক্ষিত হৈছে এতিয়া কথা হ'ল খনিকৰ ছাৰে যিখিনি কথা কৈ গৈছে আপোনালোকৰ মই তেখেতৰ গোটেই কথাখিনিৰ লগত 100% নহয় 1000% একমত পোষণ কৰি মই দুটামান কথা তাত যোগ দিব বিচাৰিছোঁ আৰু সেই যোগ দিয়া কথাকেইটা যদি কাৰোবাৰ আপোনালোকৰ অলপ গাত লাগে মোক কিন্তু মাফ কৰিব মোৰ কথা হ'ল এই যে প্ৰাথমিক বিদ্যালয়খন 130 বছৰ হৈছে মই আশা কৰিম আজিৰ পৰা আৰু মাত্ৰ 20টা বছৰৰ পিছত এই বিদ্যালয়খনে 150 বছৰীয়া এটা বৰ্ণিল আৰু বৰ্ণাঢ্য পৰিক্ৰমা উদযাপন কৰিব লাগিব কিন্তু আপোনালোকে হাত চাপৰি মাৰিছে মোৰ ভাল লাগিছে কিন্তু তাতেই এই কিন্তু শব্দটো মোৰ মনলৈ আহিছে আজি 42,000 প্ৰাথমিক বিদ্যালয় থকা আমাৰ ৰাজ্যখনত মাত্ৰ 5 বছৰত সেই বিদ্যালয় হ্ৰাস হৈ আহি 37,000ৰ পৰা এতিয়া আহি প্ৰায় 35-34,000ত ৰৈছে আৰু চাগে এতিয়া যিটো সমীক্ষা ওলাব আৰু চাগে হ্ৰাস পাব বহুত
50 বছৰ গৰকা, 75 বছৰ গৰকা, আনকি এনেকুৱা ঐতিহ্যমণ্ডিত অসমৰ স্বনামধন্য ব্যক্তিয়ে অধ্যয়ন কৰা বিদ্যালয় নিষ্ঠুৰভাৱে এতিয়া বন্ধ হৈ গৈছে। আনকি সেই বিদ্যালয়ৰ পৰা অসম সাহিত্য সভাৰ স্বয়ং সভাপতি হৈছিল, প্ৰধান সম্পাদক হৈছিল, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল। আজি সেই বিদ্যালয় বন্ধ। সেই একেই পথৰ পথিক যাতে এই বিদ্যালয়খন নহয়। আজিৰ পৰা 20 বছৰৰ পিছত যেতিয়া এই বিদ্যালয়খনে 150 বছৰীয়া জয়ন্তী উদযাপন কৰিব, মোৰ দৃঢ় বিশ্বাস, যেতিয়া 25 বছৰৰ ৰূপালী জয়ন্তী পাতিছিল, যেতিয়া 50 বছৰৰ সোণালী জয়ন্তী পাতিছিল, যেতিয়া 60 বছৰত মহাৰজত জয়ন্তী পাতিছিল, 75 বছৰত যেতিয়া হীৰক জয়ন্তী পাতিছিল, 100 বছৰ হওঁতে যেতিয়া শতবাৰ্ষিকী পাতিছিল, এই আটাইকেইটা অনুষ্ঠানতকৈ 150 বছৰীয়া অনুষ্ঠানটো অধিক বিশাল বৰ্ণিল আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিদ্যালয়খনে আয়োজন কৰিব পাৰিব লাগিবই। কাৰণ এই অঞ্চলটোৰ এই বিদ্যালয়খন 150 বছৰ হোৱা প্ৰথমখন বিদ্যালয়, প্ৰথমখন প্ৰাথমিক বিদ্যালয়। আপোনালোকে হাত চাপৰি মাৰিছে, মোৰ ভাল লাগিছে। কিন্তু পাতিব পাৰিব নে নোৱাৰে? আজিৰ পৰা 20 বছৰৰ পিছত সেই পৰিৱেশটো এই বিদ্যালয়খনত থাকিব নে নাথাকে? মই নাজানো, আপোনালোকে জানে। কিন্তু মই বিচাৰিম যে আপোনালোকে যিকোনো মূল্যৰ বিনিময়ত হ'লেও পাতিব পৰা পৰিৱেশ এটালৈ এই বিদ্যালয়খনক নিব লাগে। ইয়াৰ কাৰণে আজিয়েই আপোনালোকে 130 সংখ্যক বৰ্ষপতি যেতিয়া এই পৰিৱেশত উদযাপন কৰিছে, এতিয়াই আপোনালোকে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰক, মনত ৰাখিব, এইখন মাত্ৰ কেইটামান ছাত্ৰ ছাত্ৰীক পাঠদান কৰা এখন পাঠশালা নহয়। এই বৃহত্তৰ অঞ্চলটো সঁচা অৰ্থত পূৰ্ণাংগ মানুহ কৰিবৰ কাৰণে কোনোবা খনিকৰে যেনেকৈ কমাৰশালত শিল্প প্ৰস্তুত কৰে, মই ভাবোঁ তেনেকুৱা এইখিনি মানুহ সৃষ্টি কৰা এইখন এখন কমাৰশাল, যিখন কমাৰশালত ৰুকি ৰুকি বিগত সময়ছোৱাত আপোনালোকৰ এই অঞ্চলটোৰ সভ্যতা সংস্কৃতি গঢ় দিয়া একাংশ মানুহ এই বিদ্যালয়খনে সৃষ্টি কৰিছিল। গতিকে এই বিদ্যালয়খনক কেইটামান ছাত্ৰ ছাত্ৰীয়ে শিক্ষাদান কৰি যোৱা এখন পাঠশালা বা এখন প্ৰাথমিক বিদ্যালয় বুলি ভাবিলে ভুল হ'ব। আপোনালোকৰো ইয়াত বহু দায়িত্ব আছে। কিন্তু আমাৰ যিবিলাক ভুল সিদ্ধান্তৰ কাৰণে আমাৰ বিদ্যালয় বন্ধ হৈ আহি আজি এই অৱস্থা পাইছে, আপোনালোকৰ কোনোবাই বেয়া পালেও মই ক'বলৈ বাধ্য যে আমাৰ বিগত চৰকাৰবিলাকৰ কিছুমান ভুল সিদ্ধান্তৰ কাৰণে কিন্তু আমাৰ আজি এই ঐতিহাসিক বিদ্যালয়বিলাক, যিবিলাক চৰকাৰী মাধ্যমৰ বিদ্যালয়, এই বিদ্যালয়বিলাক আজি বন্ধ হৈছে। একমাত্ৰ যে চৰকাৰী দায়ী মই সেইটোও কোৱা নাই আপোনালোকক। এখন বিদ্যালয় হৈ থাকিবৰ কাৰণে আমাক কেইটামান উপাদান লাগে। আপোনালোকে কেনেকৈ বিশ্লেষণ কৰে মই নাজানো। মোৰ সামান্য জ্ঞান আৰু বুদ্ধি যিখিনি ঢুকি পায়, এই হাতৰ মুঠিটো যদি আমাৰ মজবুত হ'ব লাগে, তেনেহ'লে আমাৰ এই 5টা আঙুলি থকাটো জৰুৰী। যদি আমাৰ এটা আঙুলিও নাথাকে, মুঠিটো কিন্তু মজবুত নহয়। 5টাৰ যিটো মজবুত নহয়, এটা নাথাকে। ঠিক একেদৰে আমাৰ যিটো শিক্ষা ব্যৱস্থা, এই যে প্ৰাথমিক বিদ্যালয়ে যিটো ভেটি তৈয়াৰ কৰে, ইয়াৰ পৰা গৈ আমি বিশ্ববিদ্যালয় পৰ্যন্ত যিটো শিক্ষা আমি আয়ত্ত কৰোঁ, আহৰণ কৰোঁ, এই ভেটি যিটো তৈয়াৰ কৰে, এই ভেটিটো তৈয়াৰ কৰাৰ লগত 5টা উপাদান অত্যন্ত শক্তিশালী হ'বই লাগিব। এক,
ছাত্ৰ ছাত্ৰী, 2 শিক্ষক, 3 অভিভাৱক, 4 ইয়াৰ যিটো আন্তঃগাঁথনি পৰিচালনা সমিতি ধৰি যিখিনি কাম, যিটো চৰকাৰ যন্ত্ৰ, আৰু 5 যিটো আমাৰ পাঠ্যপুথি, আটাইতকৈ যিটো ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ কাৰণে, শিক্ষকৰ কাৰণে জৰুৰী। কিন্তু আমাৰ বিগত সময়ছোৱাত আমি 5টা উপাদানক সমানে গুৰুত্ব দিয়া আমি দেখিলোনে? আগৰ কথা মই নাজানো, খনিকৰ ছাৰহঁত আছে, তেখেতসকলৰ দিনৰ পৰিৱেশটো আৰু বেলেগ আছিল। কিন্তু তেখেতসকলৰ পিছত তেখেতসকলৰ আমি পুত্ৰ সম। ইয়াত আমি 4টা জেনেৰেশ্যন আছোঁ। আমি যদি চাওঁ ইয়াত আমি 4টা জেনেৰেশ্যনৰ মানুহ আছোঁ। কিন্তু একদম এই কণমানি ছোৱালীজনীলৈকে যদি আমি চাওঁ, ইয়াত আমি মোটামুটি 4টা জেনেৰেশ্যন আছোঁ। এই 4টা জেনেৰেশ্যনৰ মানুহৰ আপোনালোকৰ সকলোৰে চকুত কি আছে? এতিয়া উন্নতি আছে, প্ৰগতি আছে, সম্ভাৱনা আছে, প্ৰাচুৰ্য আছে। এই চকুবিলাকত, মুখবিলাকত কি আছে? আশা আছে। কিন্তু তাৰ পিছতো যদি আমি নিজক সোধো, কোনোবা এটা মুহূৰ্তত নীৰৱে নীৰৱে থকা মুহূৰ্তত যদি খনিকৰ ছাৰে নিজক সোধে, সভাপতি মহোদয়ে সোধে, জিন্তু বৰাই সোধে, আপোনালোকে নিজক যদি সোধে, উত্তৰটো আপোনালোকে কি পায়? আশা পায় নে নিৰাশা, হতাশা? কি দেখে? আমি গৈ আছো, আমি সকলো গৈ আছো, কিন্তু আমি কলৈ গৈ আছো? আমাৰ লক্ষ্যস্থান কি? আমি কি বিচাৰিছো জীৱনত? আমি কোনখন পৃথিৱী দি যাবৰ কাৰণে সাজু হৈছো? আমাৰ উত্তৰ প্ৰজন্মক আমি কোনখন সমাজ দিম? এই যে খনিকৰ ছাৰে কিছু সময়ৰ পূৰ্বে কৈ গ'ল, আজি শিক্ষকক ছাত্ৰই হত্যা কৰিছে, স্বামীয়ে পত্নীক মাৰিছে, পত্নীয়ে স্বামীক কাটি টুকুৰা কৰিছে। এইখন অসমত কোনোবাই ভাবিছিল নেকি যে কোনোবা পত্নীয়ে গিৰিয়েকক 27 টুকুৰা কৰি পেলাই ফ্ৰিজত ভৰাই থ'ব? কোনোবাই ভাবিছিল নেকি শাহুৱেক আৰু গিৰিয়েকক কাটি কাটি গৈ পাহাৰৰ তললৈ টুকুৰা টুকুৰ কৰি পেলাই দিব? কোনোবাই ভাবিছিল নেকি পতা গুটিৰে নিজৰ স্বামীৰ মাথাটো থেতেলিয়াই মাৰি চেচ কৰি দিব? কোনোবাই ভাবিছিল নেকি যে মৰমৰ পত্নীগৰাকীক কাটি 7 টুকুৰা কৰিব? এয়া কি? এয়া কিহৰ ইংগিত? আমি যদি প্ৰগতি, আমি যদি উন্নতি, আমি যদি সম্ভাৱনা, আমি যদি প্ৰাচুৰ্য, আমি যদি আশাৰ মাজত বন্দী, আমি যদি উন্নতি দেখিছোঁ, ভৱিষ্যতৰ যদি আমি সপোন ৰচনা কৰি আমাৰ নতুন প্ৰজন্মক উদ্ভাসিত কৰি লৈ গৈছোঁ, কলৈ লৈ গৈছোঁ? কোনখন সমাজ? কি দিব বিচাৰিছোঁ? আমি সুধি চাইছোঁনে? এইটো ডাঙৰ প্ৰশ্ন। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই, এই বিদ্যালয়খনলৈ বা ইয়াৰ ওচৰ পাজৰৰ বিদ্যালয়খনলৈ পঠিয়াই আমি ল'ৰাটোক সদায় সপোন দেখুৱাইছোঁ ডাঙৰ মানুহ হোৱাৰ। কোচাত থকাৰ পৰাই, মাত ফুটা হোৱাৰ পৰাই আমি তাক সপোন দেখুৱাওঁ ডাঙৰ মানুহ হোৱাৰ। একো বেয়া কথা নহয়, ডাঙৰ মানুহ হোৱাৰ সপোন দেখুওৱাটো কি বেয়া কথা। কিন্তু মই ভাবোঁ যে আমি ভুল প্ৰথম তাতেই কৰোঁ। আমি ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাওঁতে আমি গম নোপোৱাকৈ তাক বা তাইক আমি ইমানেই প্ৰতিযোগিতাৰ নিগনি দৌৰত নমাই দিওঁ, সি স্কুললৈ নিয়া বেগটোৰ ওজন যিমান বা তাই পিঠিত লোৱা বেগটোৰ ওজন যিমান, তাই বা তাৰ ওজন বেগটোতকৈ যে কম আমি গমেই নাপাওঁ। এয়াই হৈছে নিষ্ঠুৰ সত্য। আৰু সেই বুজা কঢ়িয়াবলৈ আৰম্ভ কৰাৰ দিন ধৰি সি জীৱনত সদায় বুজা কঢ়িয়াই আৰু সি গম নাপায় সি কলৈ গৈ আছে, তাই গম নাপায় তাইক আমি কলৈ পঠিয়াই দিছোঁ। মহাকাশ বিজ্ঞানী হৈছে, ঠিকেই আছে। আটাইতকৈ দামী চিকিৎসকজন হৈছে, ঠিকেই আছে। এই অঞ্চলৰ আটাইতকৈ নাম জ্বলা অভিযন্তাজন হৈছে,
ঠিকেই আছে, সেইখিনিলৈকে আমি বাহ দিবলগীয়া কথা। কিন্তু তাৰ পিছৰ অধ্যায়টো যদি আপোনাৰ মৃত্যুৰ সময়ত যদি আপুনি সপোন দেখি ডাঙৰ কৰি সেই পৰ্যায়লৈ লৈ যোৱা সন্তানটোৱে যদি আপোনাৰ চকুকেইটাই যেতিয়া চাব বিচাৰিছে, এচামুচ যদি আপুনি গাখীৰ বা পানী তাৰ হাতেৰে খাব বিচাৰিছে জীৱনৰ অন্তিম সময়ত, যদি সেই সময়ত আপোনাৰ ল'ৰাটো আহিব পৰা নাই চাকৰিৰ তাগিদাত বা কিবা কিবি কাৰণত, যদি আপোনাৰ গাঁওখনৰ আটাইতকৈ মেট্ৰিক ফেইল কৰা 10 বাৰ মেট্ৰিক দিও পাছ নকৰা আটাইতকৈ গাধা ল'ৰাটোৱেহে যদি পৰ দি সেইগৰাকী দেউতাকক ৰাখিবলগীয়া হৈছে, আপোনাৰ ল'ৰাটো ডাঙৰ মানুহ আপুনি ঠিকেই কৰিলে, মই ক'ম আপোনাৰ ল'ৰাটোক আপুনি ভাল মানুহ কৰিব নোৱাৰিলে। গতিকে আমাক ডাঙৰ মানুহ লাগে নে আমাক ভাল মানুহ লাগে? আপুনি এবাৰ নিজক সোধক। এই আপোনালোকৰ এই অঞ্চলটোৰ পৰা বৰ বেছি দূৰত নহয়, যোৱা বছৰ যিটো ঘটনা ঘটিছিল এই টিয়ক অঞ্চলত যতদূৰ সম্ভৱ, এই যে অকলশৰীয়া মানুহজনী বিচনাত শুই থকাৰ অৱস্থাতেই যে বিচনীখনৰ সতে জকা হৈ গৈছিল, মনত আছেনে আপোনালোকৰ? এই যোৰহাটৰ এই টিয়কৰ বাহনা অঞ্চলত। মোক কোনোবাই বেয়া পাব পাৰে, কিন্তু এইটোতো সত্য। সেই মানুহজনী বিচনীখনৰ সতে জকা হৈ যাবলৈ কিমান দিন পৰি থাকিব লাগিব? 15 দিনতকৈতো বেছি দিন বিচনাত মানুহজনী পৰি আছিল, জকা হৈ গেলি গৈছিল। কিন্তু তেওঁতো তিনিওটা সন্তান অত্যন্ত উচ্চ শিক্ষিত, এজনটো বিদেশত থাকে, দুটা পুতেক, দুইটা সুশিক্ষিত উচ্চ শিক্ষিত, একমাত্ৰ জীয়েক ওচৰতে আছে। সাংবাদিক যেতিয়া গৈছিল তেখেতৰ মুখত মোটামুটি অসমীয়া ফুটাই নাছিল, আখৈ ফুটাতে ইংৰাজী ফুটিছে। অৰ্থাৎ তেওঁ যে এগৰাকী উচ্চ শিক্ষিত, তেওঁ সেই ইংৰাজীত কোৱা কথাখিনিতেই গম পোৱা যায়। অসমীয়া নোকোৱাকৈ যেতিয়া তেওঁ ইমান আখৈ ফুটাতে ইংৰাজী মাৰিছে, ডেফিনেটলি তেওঁ এগৰাকী উচ্চ শিক্ষিত। এই মহিলাগৰাকীয়ে তিনিওটা সন্তানক চাগে সপোন দেখাৰ ধৰণে ঠিকেই ডাঙৰ মানুহ কৰিলে। এজন গৈ বেংকক পালেগৈ, এজন গেংকক নে ক'ত আছিল, কিন্তু মানুহজনীৰ যিটো জীৱনৰ বিয়লি বেলা, বিচনাত জকা হৈ গৈছিল, 15 দিনতকৈ বেছি দিন তেনেকৈ পৰি থাকিল। না তেওঁ পুতেক দুজনে দেখিলে, না তেওঁ জীয়েকে দেখিলে। মই এটা মাত্ৰ আপোনালোকক উদাহৰণ দিছোঁ, এটা মাত্ৰ উদাহৰণ। লাগে নেকি আমাক কওক, আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী ভৱিষ্যতলৈ আপোনাৰ তেনেকুৱা সন্তান হোৱাটো আপুনি বিচাৰে নেকি? সুশিক্ষিত কৰি, উচ্চ শিক্ষিত কৰি ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ চব বনালে, কিন্তু মানুহ বনাব নোৱাৰিলে। সেই মানুহজনীয়ে দুৰ্ভাগ্য তাতেই, প্ৰফেচৰ বনিলে, ইঞ্জিনিয়াৰ বনিলে, ডক্টৰ বনিলে, কিন্তু তেওঁলোক মানুহ নবনিলে। যাৰ কাৰণে সেই দুৰ্ভগীয়া মহিলাগৰাকী 15 দিন বিচনাত গেলি পচি জকা হৈ গ'ল। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱে যে আমি যে ডাঙৰ মানুহ হোৱাৰ যিটো সপোন দেখুৱাওঁ সৰুৰ পৰাই, সি বা তাই সেই দিশত গুচি গ'লে খনিকৰ ছাৰে কোৱা সমাজখন আমি কেতিয়াও নাপাওঁ। আমাক সেইখন সমাজ নালাগে। আমাৰ যিখন বিৰণ দিয়া সমাজ,
এই যে এতিয়া আমি এক দ্বন্দ্বত আছোঁ, মই যে আপোনালোকক কৈছোঁ যে আমি গৈ আছোঁ, আমি ক'লৈ গৈ আছোঁ আমি নিজেই নাজানো। আমাৰ এক দ্বন্দ্ব, আমি কি বিচাৰিছোঁ আমি নিজেই নাজানো। আমি বিচাৰোঁ আমাৰ ল'ৰাটো, আমাৰ ছোৱালীজনী সুপ্ৰতিষ্ঠিত হওক, নাম জনা মানুহ হওক, গাড়ী ঘৰ দুৱাৰ অট্টালিকা লগোৱা লিকচৌৰ মাজত সুখ আৰু স্বাচ্ছন্দ্যৰ মাজত থাকক। আমি ঠিকেই বিচাৰোঁ সেইখিনি, কিন্তু একেটা সময়তে আমি এসোপামান কিবা কিবি পাইছোঁ যদিও একেটা সময়তে আমি কি হেৰুৱাইছোঁ? যিখিনি হেৰুৱাইছোঁ আমাক কিহে পূৰাব পাৰিব? সেইখিনি পাৰিব জানো? নোৱাৰে। এইটো আমাৰ এতিয়া দ্বন্দ্ব, ব্যক্তি দ্বন্দ্ব, সামাজিক দ্বন্দ্ব, সকলো ফালৰ পৰা মানুহ এতিয়া দিশহাৰা, দিগ্ভ্ৰান্ত। এফালে উন্নতিৰ প্ৰগতিৰ জখলাত আমি বগাই গৈ আছোঁ আৰু আনফালে আমি এফালৰ পৰা হেৰুৱাই শেষ কৰি আহিছোঁ। কিন্তু আমি কি হেৰুৱাইছোঁ হিচাপ কৰা নাই। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ এতিয়া সেইটোৱে, প্ৰাপ্তিৰ প্ৰাচুৰ্যত আনন্দত আত্মহুৰা মানুহে কোনো দিন বেদনাত হেৰুৱাৰ উপলব্ধি কৰিব নাজানে, নোৱাৰে, কাৰণ তেওঁলোকে সদায় পায়েই থাকে। আনন্দত তেওঁলোক আত্মহাৰা। যিদিনাখন তেওঁলোকে হেৰুৱাই সেইদিনাখন তেওঁলোক বোপা হৈ যায়, স্তব্ধ হৈ যায়। কি হেৰুৱালোঁ সেইদিনাখন তেওঁলোকে ভাবে শেষ, ফিনিছ। এই যে ভাৰতবৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ ছাত্ৰীসকল পঢ়া শিক্ষানুষ্ঠানত বিগত 5 বছৰত IIT আৰু IIM-ত 97জন ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰিছে। 97 জন। আটাইতকৈ চোকা যিখিনি ছাত্ৰ ছাত্ৰী, মেধাৱী ছাত্ৰ ছাত্ৰী, তেওঁলোকেই এই IIT আৰু IIM-ত পঢ়ে। আমি কোনো যদুমধুৰে পঢ়িব নোৱাৰোঁ। আৰু তাত শিক্ষা গ্ৰহণ কৰা ভাৰত চৰকাৰে সংসদত দিয়া তথ্য মতেই 97জনে ছুইচাইড কৰিছে এই 5 বছৰ। ইয়াত কিহৰ লক্ষণ? আপোনালোকে ইয়াত যিখিনি মানুহ আছে, মোৰ দৃঢ় বিশ্বাস আপোনালোকে বাতৰি কাকত পঢ়ে, আপোনালোকে টেলিভিশ্যন চায়, আপোনালোকে হোৱাটছআপ, ফেচবুক, টুইটাৰ ইউজ কৰে। আমাৰ গুৱাহাটী IIT-ত মনত পেলাওক, প্ৰত্যেক বছৰে অতি কমেও 2জন বা 3জন ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰি আছে প্ৰত্যেক বছৰে। কিয়? আটাইতকৈ চোকা ল'ৰা ছোৱালীখিনি এই জীৱনৰ প্ৰতি মায়া মোহ সকলো হেৰুৱাই কিয় তেওঁলোকে গুচি গৈছে অজানিতভাৱে? এইটো ডাঙৰ প্ৰশ্ন। আপোনালোক যিসকল অভিভাৱক আছে, আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই, এই ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাই এদিন সি যন্ত্ৰ হৈ গৈছে, তাই যন্ত্ৰ হৈ গৈছে, তাইৰ হৃদয় শূন্য হৈ গৈছে, যিটোৰ কাৰণে এদিন পৃথিৱীৰ প্ৰতি তাই বিতুষ্ট, সমাজখনৰ প্ৰতি, মানুহৰ প্ৰতি তাৰ কোনো দায়িত্ব আৰু কৰ্তব্য নাই। সি অকল নিজৰ কথা ভাবিছে আৰু ভাবি সি নিজক ফিনিছ কৰি দিছে। আমাৰ ভুল তাত। আমি নিজে দেখা সপোনটো যদি আমি পূৰণ কৰিব নোৱাৰিলোঁ, আমি নিজৰ সন্তানৰ হকে পূৰণ কৰিব বিচাৰোঁ। মই ডক্টৰ হোৱাৰ সপোন দেখিছিলোঁ, নোৱাৰিলোঁ। মই যেনে তেনে হ'লেও মোৰ ল'ৰাটোক ডক্টৰ বনামেই, মই এনেকুৱা এটা সপোন দেখোঁ। মই ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিলোঁ, মই নোৱাৰিলোঁ। মোৰ ছোৱালীজনীক মই যেনে তেনে হ'লেও মই ইঞ্জিনিয়াৰ কৰিলোঁ। আমাৰ বহুত অভিভাৱকৰ মানসিকতা তেনেকুৱা ভুল। আপুনি এটা কথা সদায় মনত ৰাখিব, আইনষ্টাইনে কোৱা কথা, মই কোৱা কথা নহয়, যে এটা মাছক যদি আপুনি তাল গছত উঠাবলৈ বিচাৰে, জীৱনত নুঠে। কিয়? মাছ সদায় পানীতেই থাকিব, সি তাল গছত বগাব নোৱাৰে। পৃথিৱীৰ কোনো শ্ৰেষ্ঠ বিজ্ঞানীয়ে চেষ্টা কৰিও উঠাব নোৱাৰে। মিছা কথা। আমি পৃথিৱীৰ প্ৰত্যেকটো শিশুৱে একোটা জিনিয়াছ। আমি প্ৰত্যেকে এটা সুকীয়া প্ৰতিভা লৈ পেলাই পৃথিৱীলৈ আহোঁ, আৰু আমাৰ সেই প্ৰতিভা অনুযায়ী আমি শিশুবিলাকক ডাঙৰ কৰিব লাগে, সেইমতে আমি সপোন দেখুৱাব লাগে। এই প্ৰাথমিক বিদ্যালয়তেই তাৰ ভেটিটো যিহেতু তৈয়াৰ হয়, ইয়াতে আটাইতকৈ গুৰু দায়িত্বটো অভিভাৱক সমাজ আৰু শিক্ষক সমাজে বহন কৰিব লাগে।
সপোন দেখুৱাব লাগে। ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাটো একো বেয়া কথা নহয়, কিন্তু একমাত্ৰ ডাঙৰ মানুহ হোৱাৰ যিসকলে সপোন দেখুৱায় মই তেওঁলোকৰ লগত একমত নহয়। ল'ৰাটোৰ ছোৱালীজনীৰ প্ৰতিভা অনুযায়ী আমি সপোনটো দেখুৱাব লাগে আৰু সেইমতে আগুৱাই দিব লাগে। যিটো ল'ৰাৰ ক্ৰিকেটৰ প্ৰতি ৰাপ, যিজনী ছোৱালীৰ নাচৰ প্ৰতি অনবৰতে ৰাপ, যিটো ল'ৰাই এটা সুন্দৰ কণ্ঠ লৈ পেলাই আহিছে, যিজনী ছোৱালীৰ এটা সাংঘাতিক অভিনয় প্ৰতিভা লৈ আহিছে, আপুনি কি যুক্তিত তাইক ইঞ্জিনিয়াৰ বনাবলৈ চেষ্টা কৰে? কিয় আপুনি ডক্টৰ বনাব বিচাৰে? তাই নৃত্য প্ৰতিশী হৈ পৃথিৱীলৈ আহিছে, তাই সপোন এগৰাকী ভাল নৃত্যাংগনা শিল্পী হোৱা। কিয় আপুনি তাই সেই সপোনটোক বুজা নাই? আজিৰ পৃথিৱীত আমাক চব লাগে। আৰু এটা কথা মনত ৰাখিব, আগৰ সমাজ, আগৰ পৃথিৱী আৰু এতিয়াৰ পৃথিৱীৰ মাজত আকাশ পাতাল পাৰ্থক্য। এখন গাঁও হৈ গ'ল। আজি ইয়াৰ আপোনালোকৰ এই গাঁওখনৰ ল'ৰাটোৱে ইয়াৰ পৰা আমেৰিকাত থকা, ৰাছিয়াত থকা, ফ্ৰান্সত থকা তাৰ বয়সৰ ল'ৰাটোৰ লগত, ছোৱালীজনীৰ লগত এতিয়া সেই প্ৰতিযোগিতাত নামিব পাৰে। এতিয়াৰ পৃথিৱীখন তেনেকুৱা হৈ গ'ল। আগতে সেই পৰিৱেশ নাছিল। এতিয়াৰ তথ্য প্ৰযুক্তিৰ যুগত মানুহ ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইছেগৈ। আজিৰ পৰা 20 বছৰৰ যিখন সমাজ আপুনি মই এতিয়া কল্পনাই কৰিব পৰা নাই। আমি ভাবিবই পৰা নাই আজিৰ পৰা 20 বছৰৰ, মাত্ৰ 20 বছৰৰ পিছৰ যিখন সমাজ। এতিয়া ChatGPT আহিছে, এতিয়া AI যুগ। AI যুগত মানুহ ক'ৰ পৰা গৈ ক'ত পাবগৈ আমি নাজানো। এলেন মাস্কে যিখিনি কাম কৰি আছে, তেওঁ যেনেকৈ নিজে এগৰাকী ভাল ব্যৱসায়ী, এগৰাকী তেওঁ ভাল বিজ্ঞানী, তেওঁ মহাকাশক লৈ যিখিনি এতিয়া চিন্তা চৰ্চা কৰি আছে, আজিৰ পৰা চাব আপোনালোকে, যদি তেখেতে ভবাৰ ধৰণে গৈ থাকে আৰু মাত্ৰ 10 বছৰৰ পিছৰ পৃথিৱীখন আজি আমি যেনেকৈ দেখি আছোঁ এখন পৃথিৱী হৈ নাথাকে, এখন বেলেগ পৃথিৱী হ'ব। আৰু 20 বছৰৰ পিছততো ভয়ানক এখন। কাৰণ এতিয়া আপুনি চাওক, আমাৰ মানুহৰ যিখিনি কেপাচিটি, ভূপেন হাজৰিকাই কেতিয়াবাই গীতত কৈ থৈ গৈছে, মই তেখেতৰ লগত একমত, কিন্তু তাৰপিছতো মোৰ ক'ৰবাত ভয় লাগে যে সঁচাকৈ মানুহৰ যিটো মনুষ্যত্ব, যিটো ভগৱানৰ যিটো জীৱশ্ৰেষ্ঠ হিচাপে মানুহক দিয়া শক্তি, যিটো উপাদান, আমি মানুহেই বাৰু সঁচাকৈ ফিনিছ কৰি দিম নেকি? আমি চেছ কৰি দিম নেকি? আমি সেই দিশত গৈ আছোঁ নেকি? কাৰণ আমি এটা গল্প, এটা কবিতা, এটা প্ৰবন্ধ, আমি এখন নাটক লিখিবলৈ আমাৰ সৃষ্টিশীল মনৰ প্ৰয়োজন। আমি উদ্ভাৱন কৰোঁ, মানুহে আৱিষ্কাৰ কৰে। কেনেকৈ কৰে? এই যে মানুহে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল চৰাইটোৰ নিচিনাকৈ, এই যে হেলিকপ্টাৰখন জীয়াটোৰ দৰে জিংকে উৰি যে থাকে, কিয়? হেলিকপ্টাৰখনটো বেলেগো হ'ব পাৰিলেহেঁতেন, কিয় জীয়াটোৰ দৰে হ'ল? উৰাজাহাজখন চৰাইটোৰ দৰে কিয় হ'ল? এইটো হৈছে আমাৰ কল্পনা শক্তি। মানুহে এদিন কল্পনা কৰিছিল চৰাইটোৰ দৰে যদি আমি উৰিব পাৰিলোহেঁতেন, অৰ্থাৎ আমি নিজে উৰিব নোৱাৰিলোঁ, কিন্তু মানুহক এনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰাই দিলে যিটোৰ যোগেদি তাৰ ভিতৰত সোমাই মানুহে চৰাইটোৰ দৰে উৰি গুচি গ'ল। এই জীয়াটোৰ দৰে হেলিকপ্টাৰখন সৃষ্টি কৰা হয়। এইটো কল্পনা শক্তি, এইটো সৃষ্টিশীল প্ৰতিভা আমাৰ। কিন্তু এই সৃষ্টিশীল প্ৰতিভাটো আমাৰ আৰু কিমান দিন আমাৰ মাজত থাকিব পাৰে? কাৰণ এতিয়া AI যুগ। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক এটা কবিতা লিখি দিব পাৰে, আপোনাক এটা গল্প লিখি দিব পাৰে। আপুনি বিষয়টো কৈ দিলেই হ'ল। এইটো কেনেকুৱা কথা হৈ গৈছে?
আৰু মানুহেতো মানুহ জন্ম দিছে, আগতে জন্ম মৃত্যু বিবাহ কোনেও নাজানে বুলি কয়, ভগৱানে জানে অকল। কিন্তু এতিয়া দুটা বস্তু মানুহে নিজে জানে, এটা জনা নাই এতিয়া। এতিয়া মানুহে জন্ম জানে, এতিয়া মানুহে বিবাহ জানে। বিবাহ কেতিয়া মানুহে মোটামুটি জানে এতিয়া। আগতে মানুহে বিশ্বাস কৰিছিল এইটো ভগৱানে ঠিক কৰা বস্তু, জন্ম কেতিয়া হ'ব ভগৱানে ঠিক কৰা বস্তু। কিন্তু এতিয়া আমি জানো মোৰ ল'ৰাটোৰ, মোৰ ছোৱালীজনী মোক কোন মাহৰ কোন ডেটত মই জন্ম দিম 6 মাহৰ আগতে মই ঠিক কৰিব পাৰোঁ। কিন্তু এতিয়ালৈকে মানুহে পৰা নাই মৃত্যুটো। আৰু যিদিনাখন মানুহে মৃত্যুক জয় কৰিব পাৰিব, সেইদিনাখন চাগে ভগৱানৰ অস্তিত্ব থাকিবই নে নাথাকে সেই সময় হ'ব। সেই সময় হ'ব। কিন্তু মানুহ এতিয়া সেই দিশত গৈ আছে। কেনেকৈ? এই 40 বছৰৰ পৰা 60 বছৰ, 60 বছৰৰ পৰা 80 বছৰ, 80 বছৰৰ পৰা 120 বছৰ, আৰু কেনেকৈ 150 বছৰ জীয়াই থাকিব পাৰি, মানুহৰ আয়ুস বৃদ্ধি কৰিব পাৰি, তাৰ গৱেষণাত মানুহ ইতিমধ্যেই নিমগ্ন। যদি মানুহৰ সঁচাকৈ তেনেকুৱা এটা দীঘলীয়া জীৱন আৱিষ্কাৰ হয় 150 বছৰ, তাৰপাছত মানুহ কি লাহে লাহে অমৰ হ'বলৈ যাব নেকি?